নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে পঞ্চম শ্ৰেণীৰ ৭ নম্বৰ পাঠৰ ফুল কোঁৱৰৰ গীতটো লৈ আহিছোঁ। মই প্ৰথমতে তোমালোকক গীতটি গাই দিম, তোমালোকে শুনি যাবা। তাৰ আগতে মই তোমালোকক ছবি কিছুমান দেখুৱাব খুজিছোঁ। পাঠটিত থকা এয়া ঘোঁৰা, এয়া হৈছে কাঠৰ ঘোঁৰা। আৰু এই কাঠৰ ঘোঁৰাক পক্ষী ঘোঁৰা বুলি কৈছে, কাৰণ এই ঘোঁৰাৰ পাখি আছে। এই ঘোঁৰাই উৰিব পাৰে চৰাইৰ দৰে, সেইকাৰণে এই ঘোঁৰাক কোৱা হৈছে পক্ষী ঘোঁৰা। এয়া হৈছে ফুল কোঁৱৰ। ফুল কোঁৱৰে সখা বজাই আছে। সখাক আমি শংখ বুলিও কওঁ। এয়া মালিনী, মালিনীয়ে ফুল ছিঙি আছে। এতিয়া মই তোমালোকক পাঠটিৰ গীতটি পঢ়ি দিছোঁ, তোমালোকে শুনি যাবা। কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে, উৰি যাওঁ কৰিল, ছমাহৰ বাটকে যায় একেদিনে, মালিনীৰ বাৰীতে পৰিল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, ভৰিৰে মাৰিলে টিপা, সেউতী মালতী তগৰ গুটি মালি, সবেও মেলিলে শিপা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, মুখেৰে বজালে সখা, সেউতী মালতী তগৰ গুটি মালি, সবেও ধৰিলে পোখা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে হাল, সেউতী মালতী তগৰ গুটি মালি, সবেও মেলিলে ডাল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে চলি, সেউতী মালতী তগৰ গুটি মালি, সবেও পেলালে কলি। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে ফুল, সেউতী মালতী তগৰ গুটি মালি, সবেও মেলিলে ফুল। ফুলনি বাৰীতে থাকোঁতে কোঁৱৰে, ইপাহি সিপাহি লেখি, বাটৰ বাটৰুৱাই কৰে হৰি হৰি, ফুলৰে তিৰবিৰ দেখি। ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল, বাৰে বছৰীয়া শুকান ফুলৰ বাৰী, ফুলি চমৎকাৰ হ'ল। তোমালোকে পাঠটিত থকা গীতটি শুনিলা। এই গীতটিত কি হৈছে মই তোমালোকক ক'ম। এয়া হৈছে মালিনী। মালিনীৰ এখন ফুলৰ বাৰী আছে, যিখন ফুলৰ বাৰীত ফুল ফুলা নাই আৰু তাত থকা ফুলবিলাক শুকান হৈ আছে। আৰু এই কাঠৰ পক্ষী ঘোঁৰাই এদিন জেউতি চৰিলে আৰু উৰি যাওঁ কৰিল। উৰি গৈ ছমাহৰ বাট একেদিনাই গৈ মালিনীৰ বাৰীত পৰিল। সেই কাঠৰ ঘোঁৰাত উঠি ফুল কোঁৱৰো গৈছিল, আৰু ফুল কোঁৱৰে কাঠৰ ঘোঁৰাৰ পৰা নামি মালিনী যেতিয়া ফুলনিত ভৰি থ'লে, তেতিয়া সেউতী মালতী তগৰ গুটি মালি আদি ফুলবিলাকে শিপা মেলিলে, যিবিলাক ফুল আগতে শুকান হৈ আছিল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে মুখেৰে সখা বজালে। মই যে তোমালোকক কৈছিলোঁ সখা এয়া বজাইছে, ইয়াক আমি শংখ বুলিও কওঁ। শংখ বজালে, তেতিয়া সেউতী মালতী তগৰ গুটি মালি এই ফুলবিলাকে পোখা মেলিলে। সেউতী মালতী তগৰ গুটি মালি এইবিলাক হৈছে ফুল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে হাল, আৰু এই ফুলবিলাকলৈ হাল মাৰি দিলে। হাল হৈছে এমূৰে জোঙা, আৰু এই হাল মাৰি দিওঁতেই এই ফুলবিলাকৰ ডাল ওলালে, ডাল মেলিলে। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে চলি, যেতিয়া এই ফুলবিলাকলৈ চলি মাৰিলে, তেতিয়া সেউতী মালতী তগৰ গুটি মালি, সবেও পেলালে কলি। এই ফুলবিলাকে কলি পেলালে, কলি ওলালে। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে ফুল। তাৰ পাছত ফুল কোঁৱৰে এইবাৰ ফুল মাৰি পঠিয়ালে। ফুল হৈছে জোঙা অস্ত্ৰ। এই ফুল মাৰি দিয়াত সেউতী মালতী তগৰ গুটি মালি এই ফুলবিলাকৰ যিবিলাক কলি মেলিছিলে, সেই কলিৰ পৰা ফুল মেলিলে। যেতিয়া ফুল মেলিলে, ফুল কোঁৱৰে
মালিনীয়ে ফুলনি বাৰীত আছিলে। মালিনীৰ বাৰীত ইপাহি সিপাহি ফুল লেখি আছিলে, চাই আছিলে। তেতিয়া বাটৰুৱাই ইমান ধুনীয়া ফুলবিলাক তিৰবিৰাই থকা দেখি আচৰিত হ'ল, সৰি সৰি বুলিলে। আৰু তেতিয়া মালিনীক ক'লে যে, মালিনী, তোৰ দশা বৰ ভাল হ'ল, তোৰ শুকান ফুলৰ বাৰী এতিয়া ফুলি চমৎকাৰ হ'ল। এয়াই হৈছে ফুল কোঁৱৰৰ গীতটি। ইয়াত ফুল কোঁৱৰে কিদৰে মালিনীৰ বাৰীত ফুল ফুলালে সেয়া দিয়া হৈছে। মই তোমালোকক ইয়াতে থকা কেইটামান শব্দ অৰ্থ কৈ দিওঁ, ইয়াত তোমালোকে চাই ল'বা। ইয়াত দিয়া আছে টিপা। টিপাৰ অৰ্থ হৈছে, ভৰিৰে মাৰিলে টিপা বুলি যে আমি পাইছিলোঁ, সেই টিপাৰ অৰ্থ হৈছে আঙুলি বা হাতেৰে মৰা চেপা মৰা। হাতেৰে বা আঙুলিয়ে চেপা মৰাটোক টিপা বুলি কয়। আমি শালো পাইছিলোঁ, শাল মানে হৈছে এমূৰ জোঙা চুটি খুটি। আমি শাল কঁঠালতো মাৰোঁ নহয়, কঁঠাল পকিবৰ কাৰণে আমি শাল মাৰি থওঁ। চলি, এয়া চলি হৈছে চাচি এৰুওৱা পাতল কাঠ। পাতল কাঠক চলি বুলি কয়। শূল হৈছে জোঙা অস্ত্ৰ। এয়া শূল জোঙা অস্ত্ৰ। দশা মানে হৈছে ভাগ্য বা অৱস্থা। সখা মানে হৈছে শংখ। চমৎকাৰ মানে হৈছে পৰিপাটি। এইকেইটা তোমালোকে কৰিবা, ইয়াত কৰি পেলাবা এইকেইটা। আৰু তাৰপাছত তোমালোকে এই পাঠটি সুন্দৰকৈ পঢ়িবা। পঢ়ি পেলাই ইয়াত থকা শব্দ অৰ্থবিলাক প্ৰশ্নোত্তৰবিলাক কৰিবা। ইয়াত সুধিছে, ফুল কোঁৱৰে উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল বাৰু ঘোঁৰাটো? আমি কি বুলি পাইছিলোঁ ইয়াত? কাঠৰ পক্ষী ঘোঁৰা। তেনেহ'লে আমি গম পাইছোঁ যে কিহৰ আছিল? কাঠৰ আছিল। ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল? ঘোঁৰাই উৰি গৈ মালিনীৰ বাৰীত পৰিছিল, নহয় জানো? মালিনীৰ বাৰীত পৰিছিল লিখিব লাগিব। ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে? ফুল কোঁৱৰে ছমাহৰ বাট এদিনতেই ঘোঁৰাত উঠি গৈ পালে। ঘোঁৰাত যিটো কাঠৰ পক্ষী ঘোঁৰা আছিলে, সেইটোত উঠি গৈ এদিনতে ছমাহৰ বাট পালেগৈ। ফুলনি বাৰীখন কোনে ফুলালে? ফুলনি বাৰীখন ফুল কোঁৱৰে ফুলালে। এওঁ হৈছে ফুলৰ কোঁৱৰ। ফুল কোঁৱৰে ফুলালে। ঠিক আছে, আজিলৈ মই ইমানতে সামৰিছোঁ। নমস্কাৰ।